সকলোকে নমস্কাৰ দেই। এয়া আমি বাই ভনী দুয়ো ওলাই ল'লোঁ দোকানলৈ বুলি। সৌৱা আগে আগে সেই বাটৰুৱা দাদাজন আৰু পাছে পাছে আমি দুজনী। উফ খুব ঠাণ্ডা দেই। সৌৱা তেতিয়াৰ পৰাচোন সেই বাটৰুৱা দাদাজনক আমি পিছেই পেলাব পৰা নাই। বাৰু গৈ থাকোঁ। আহি বাটৰুৱাজনকো পিছ পেলালোঁ আৰু আমি দোকান পাই গ'লোঁ। আৰু সন্ধিয়াৰ সময় হ'ব হৈ আহিছে যিহেতুকে কিবাটো চাটপাতা খাবলৈ মন যায়, গতিকে আমাৰ পচন্দমতে দুটামান বস্তু কিনি ল'লোঁ। আৰু ভনীয়েকৰ যদি বায়েকলৈ ইমান মৰম হ'লেতো কথাই নাই, মৰমবোৰ যেন সদায় মৰম হৈ থাকে। গতিকে তাই মৰমতে অলপমান চকলেট মোৰ মুখতো সুমুৱাই দিলে। আৰু মানে বতৰটো খুব ঠাণ্ডা আছিলে, তো অলপ কুঁৱলী কুঁৱলী লাগি আছিলে। আৰু সৌৱা এইজনীৰ ততেই নাই। আহি আমি ঘৰ পাই গ'লোহি। আৰু ঘৰ পালোঁ যেতিয়া আৰু ৰক্ষা নাই, মেগীৰ পেকেট খুলিলোঁ আৰু চৰুত বহুৱালোঁ। মেগীৰ পেকেটতেহে লিখা থাকে 2 মিনিটত মেগী হয় বুলি। ক'তা মোৰচোন হওঁতে 5 মিনিট লাগিল। গৰম গৰম মেগী, ৰঙা ৰঙা লাল চাহ আৰু তাৰ ওপৰত